এখন হৈছে মোৰ লৰা জন্ম সময়ত আল্ট্ৰাসাউন্ড কৰা ৰিপৰ্ট আৰু ইয়াতে আছে সকলো কিছুমানে কয় যে 140 ওপৰত যদি হাৰ্টবিট থাকে তেন্তে ছোৱালী হয় আৰু 140 তলত হলে লৰা হয় আৰু মোৰ ক্ষেত্ৰত কি হৈছিল ডাইৰেক্ট আপোনালোকক মই প্ৰমাণ দেখাব বিচাৰিছো নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আপোনালোকৰ সৈতে এটা বহুত বেছি সেনসিটিভ টপিক আলোচনা কৰিবলৈ ওলাইছো আৰু হেইটো হৈছে প্ৰেগনেন্ট হৈ থকা মহিলা এগৰাকীৰ গাত কেনেকুৱা ধৰণৰ লক্ষণ দেখা দিলে লৰা সন্তান জন্ম হয় সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো কিন্তু তাৰ আগতে মই কেইটামান কথা কৈ থওঁ যে মই লৰা বা ছোৱালীৰ মাজত কোনো ধৰণৰ পাৰ্থক্য আনিব বিচৰা নাই লৰাই হওক বা ছোৱালীয়ে হওক এগৰাকী মাতৃৰ বাবে সকলো সমান হয় আৰু মই যদি এগৰাকী ছোৱালী হৈ ছোৱালী বা লৰাৰ মাজত পাৰ্থক্য আনো তেন্তে তাতকৈ আৰু দুখৰ কথা হ'ব নোৱাৰে আজি আপোনালোকৰ সৈতে যে মই লৰা সন্তান জন্ম হোৱাৰ লক্ষণসমূহৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো এইটো কাৰণে যে মোৰ এটা লৰা সন্তান আছে যদিহে মোৰ এগৰাকী ছোৱালী সন্তান থাকিলে হয় তেতিয়া মই ছোৱালী সন্তান জন্ম হলে এগৰাকী প্ৰেগনেন্ট মহিলাৰ কি লক্ষণ দেখা দিয়ে সেই বিষয়ে আলোচনা কৰিলোহেঁতেন আৰু সেই লৰা সন্তানটো জন্ম হোৱাৰ সময়ত মানে মই যেতিয়া প্ৰেগনেন্ট হৈ আছিলো তেতিয়া কেনেকুৱা ধৰণৰ লক্ষণ দেখা দিছিলে বা এই যে মানুহবিলাকে বিশ্বাস কৰে বা বহুত মানুহে কৈ থাকে এনেকুৱা হলে লৰা হয় এনেকুৱা হলে ছোৱালী হয় এনেকুৱা কিছুমান লক্ষণ থাকিলে লৰা হবই বা ছোৱালী হবই এই লক্ষণসমূহ আৰু মই যেতিয়া লৰা সন্তানটো জন্ম হওঁতে পাইছিলো সেই লক্ষণসমূহৰ মাজত কিবা পাৰ্থক্য আছে নে নাই সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো মানে মই এনে জনাব বিচাৰিছো মানে যেতিয়া এগৰাকী মহিলা প্ৰেগনেন্ট হৈ থাকে তেতিয়া তেওঁৰ মানে মনত খুব জানিব মন যায় ধৰি লওক লৰা হ'ব নে ছোৱালী হ'ব এনেকুৱা ধৰণৰ ভাৱ এটা আহি থাকে নহয় নে যেহেতু ময়ো এগৰাকী মাক আৰু পুনৰবাৰ মাক হ'বলৈ ওলাই আছো গতিকে মোৰো মন যায় যে এবাৰ লৰা হ'ব নে ছোৱালী হ'ব এনেকুৱা ধৰণৰ কিছুমান মানে জানিব মন গৈ থাকে কিউৰিয়চিটি আহি থাকে গতিকে এই ভিডিঅ'টো আপোনালোকে সিৰিয়াসলি নলব এই ভিডিঅ'টো আপোনালোকে জাস্ট মানে ফান মানে ফুৰ্তি হিচাপে লওক প্ৰথম লক্ষণটো হৈছে যে এগৰাকী প্ৰেগনেন্ট মহিলাৰ মানে পেটটো যদিহে ওপৰৰ ফালে বেছি ডাঙৰ হয় তেতিয়া বোলে ছোৱালী হ'ব আৰু যদি তলৰ ফালে বেছিকৈ ডাঙৰ হয় তেন্তে লৰা হ'ব আৰু মোৰ ক্ষেত্ৰত কি হৈছিল জানেনে মোৰ ক্ষেত্ৰত কিন্তু মানে মোৰ বামটো মানে মোৰ পেটটো সম্পূৰ্ণ মানে ওপৰৰ পৰাই আছিল তলৰ পৰা নাছিল গতিকে এই লক্ষণটো মোৰ লগত মিলা নাছিল আৰু সেকেন্ডটো হৈছে ফুড ক্ৰেভিংছ অৰ্থাৎ মানে কিবা এটা খাবলৈ বহুত বেছি মন যোৱা বহু লোকে কয় যে যদিহে বোলে টেঙা খাবলৈ মন যায় বা জ্বলা এনেকুৱা ধৰণৰ বস্তু খাব মন যায় তেন্তে বোলে ছোৱালী হ'ব আৰু যদিহে মিঠা খাব মন যায় তেন্তে লৰা হ'ব কিন্তু মোৰ ক্ষেত্ৰত কি হৈছিল জানেনে মই মানে বহুত বেছি টেঙা খাইছিলো বহুত বেছি জ্বলা খাইছিলো মানে মিঠাৰ প্ৰতি মোৰ অকণোৱে ক্ৰেভিংছ নাছিলে মই একদম ভাল পোৱা নাছিলো টেঙা খাই ভাল পাইছিলো কিন্তু এইটো লক্ষণো মোৰ লগত নিমিলিলে মোৰ লৰাই হ'ল নেক্সট লক্ষণটো হৈছে যে প্ৰেগনেন্ট মহিলাগৰাকীৰ স্কিনখন যদি বহুত বেছি মানে একদম জিলিকি থাকে তেন্তে বোলে ছোৱালী হ'ব আৰু যদি স্কিনখন মানে বেয়া হৈ যায় পিম্পলছ ওলাই বা মানে ৰাফ হৈ যায় তেন্তে লৰা হ'ব আৰু কথাটো কিমান দূৰ সত্য নাজানো কিন্তু সেই সময়ত মোৰ স্কিনখন সঁচাকৈ বহুত বেছি ৰাফ হৈ গৈছিলে বেয়া হৈ গৈছিল আৰু কিবা কিবি পিম্পলছ ওলাইছিলে মানে তেনেকুৱা হৈছিলে গতিকে কিমান দূৰ সত্য মই নাজানো কিন্তু এইটো লক্ষণ কিন্তু মোৰ হৈছিলে আৰু এতিয়া মই ক'বলৈ ওলাইছো আপোনালোকক মানে বহুত লোকে কৈ থকা এটা লক্ষণ আৰু সেইটো হৈছে যে বোলে যদিহে প্ৰেগনেন্ট মহিলা এগৰাকীৰ ৰাইট সাইডত বেছিকৈ বেবি মুভমেন্ট হয় তেন্তে লৰা হ'ব আৰু লেফট সাইডে যদি বেবি মুভমেন্ট হয় তেন্তে ছোৱালী হ'ব আৰু এইটো কিমান দূৰ সত্য মই নাজানো কোনো সায়েন্সে বা ডক্টৰে এই কথাটো মানে নকয় যে এনেকুৱা কাৰণ হলে মানে লৰা হ'ব ছোৱালী হ'ব কিন্তু বহু লোকে কৈ থাকে গতিকে মই কৈ দিছো মোৰ ক্ষেত্ৰত মানে সঁচাকৈ কৈছো মানে কি বুলি কম আৰু বিশ্বাস কৰিব লাগে নে নালাগে নাজানো কিন্তু মোৰ ক্ষেত্ৰত সঁচাকে হৈছিলে বেবি মুভমেন্ট মানে ৰাইট সাইডতে হৈছিলে লেফট সাইডে মানে জাস্ট মানে কেতিয়াবা টাচ হোৱা নিচিনা হয় কিন্তু ৰাইট সাইডতে আছিলে মোৰ পুৰা স্পষ্টকে মনত আছে ৰাইট সাইডতে আছিলে সি বেছিকৈ গতিকে আপোনালোকে এতিয়া কি বুলি ভাবে সেইটো কিন্তু মোৰ ক্ষেত্ৰত কিন্তু এইটো লক্ষণ কিন্তু একদম ৰাইট দেই আৰু এটা লক্ষণ কিছু লোকে কৈ থাকে আৰু সেইটো হৈছে যে মৰ্নিং সিকনেছ মানে ৰাতিপুৱা শুই উঠে যে একদম বেয়া লাগে গাটো বমি বমি লাগে কিবা এটা ভাল নালাগে এনেকুৱা ধৰণৰ যদি হৈ থাকে তেন্তে ছোৱালী হয় আৰু যদি বোলে মৰ্নিং সিকনেছ নাই মানে একোৱে নহয় ৰাতিপুৱা শুই উঠি একো বমি নালাগে বা একো বেয়া নালাগে তেন্তে বোলে লৰা হয় কিন্তু মোৰ ক্ষেত্ৰত মানে মৰ্নিং সিকনেছ সাংঘাতিক হৈছিলে মানে মই তেলৰ গোন্ধ পিয়াজৰ গোন্ধ মাছ মাংসৰ গোন্ধ এইবিলাক একোৱে ল'ব পৰা নাছিলো 4 মাহলৈকে বহুত বেছিকে বেয়া পাইছিলো পিছত লাহে লাহে খাব পৰা হৈ গল আৰু কিন্তু 4 মাহলৈকে মই একেবাৰে খাব পৰা নাছিলো গতিকে এইটো সিম্পটমছ মোৰ লগত নিমিলিলে দেই আৰু এটা লক্ষণ হৈছে হাৰ্টবিট মানে বহু লোকে কোৱা শুনো যে
হাৰ্ট বিটতে বোলে গম পোৱা যায় লৰা হব নে ছোৱালী হব গতিকে কিমান দূৰ সত্য নাজানো কিন্তু মোৰ ক্ষেত্ৰত কি হৈছিল আপোনালোকক ডাইৰেক্ট মানে মই প্ৰমাণ দেখাব বিচাৰিছো আৰু এইখন হৈছে মোৰ লৰা জন্ম সময়ত আল্ট্ৰাসাউণ্ড কৰা ৰিপৰ্ট আৰু ইয়াতে আছে সকলো আপোনালোকক মই দেখাই দিম চাব দেই মানে কিছুমানে কয় যে 140 ওপৰত যদি হাৰ্টবিট থাকে তেন্তে ছোৱালী হয় আৰু 140 তলত হলে লৰা হয় আৰু মোৰ ক্ষেত্ৰত কি হৈছিল ডাইৰেক্ট আপোনালোকক মই প্ৰমাণ দেখাব বিচাৰিছো আৰু হেয়া দেখিছেনে এয়া চাওক এয়া ভালকে ধৰিব পাৰিছেনে এয়া 2019 দেখিছেনে মোৰ সেই সময়ৰ মানে এখন আল্ট্ৰাসাউণ্ডৰ ৰিপৰ্ট এয়া দেখিছেনে ফিটেল হাৰ্ট ৰেট 135 পাৰ মিনিটছ এয়া দেখিছেনে গতিকে এয়া আপোনালোকক দেখাই দিলো মই মোৰ লৰাৰ জন্ম সময়ত হাৰ্টবিট কিমান আছিল 140 কৈ তলত আছিল আৰু আপোনালোকে যি বুলি ভাবে আৰু আপোনালোকে বিশ্বাস কৰে নকৰে আপোনালোকৰ কথা কিন্তু সকলো কোৱা মতে এটো লক্ষণ মোৰ মিলিছিল আৰু এটা লক্ষণৰ বিষয়ে আপোনালোকক ক'ব লৈছো আৰু হেইটো হৈছে যে প্লেসেন্টা পজিশন যেতিয়া এগৰাকী প্ৰেগনেন্ট মহিলাই যায় মানে আল্ট্ৰাসাউণ্ড কৰিবলৈ তেতিয়া তেওঁলোকে খুব মানে জানিব বিচাৰি থাকে যে মানে প্লেসেন্টা পজিশন কোনফালে হ'ব যদি প্লেসেন্টা পজিশন পোষ্টেৰিয়ৰ হয় তেন্তে লৰা হ'ব আৰু এন্টেৰিয়ৰ হলে ছোৱালী হ'ব গতিকে এই কথাকাৰ কিমান সত্য বা মোৰ ক্ষেত্ৰত হৈছিল নে নাই হেইটোকে আপোনালোকক দেখাব বিচাৰিছো আৰু ইয়াতে আছে সকলো মই দেখাই আছো আপোনালোকে চাই থাকক আৰু এয়া দেখিছেনে 2019 তে মই এখন এনমেলি স্ক্যান কৰা আৰু ইয়াতে আছে আপোনালোকক দেখাই দিছো এইয়া চাওকচোন প্লেসেন্টা ইজ লাইং ইন দা ফান্ডাস এন্ড পোষ্টেৰিয়ৰ ৱাল মানে মোৰ প্লেসেন্টা আছিল পোষ্টেৰিয়ৰ পজিশনত আৰু বহুতে কৈ থকা মতে প্লেসেন্টা পোষ্টেৰিয়ৰ হলে লৰা হয় আৰু মোৰ লৰা হল কিন্তু এনেকুৱা নহয় যে পোষ্টেৰিয়ৰ হলে যে লৰা হ'ব বা আপোনাক কোনো সাইন্টিস্টে বা কোনো ডক্টৰে কোৱা নাই যে এই লক্ষণসমূহ দেখা দিলে লৰা হ'ব বা এই লক্ষণসমূহ নাথাকিলে ছোৱালী হ'ব হেনেকুৱা ধৰণৰ কোনো কথা নাই কিছুমান লোকে বিশ্বাস কৰে বা কিছুমানৰ জানিব মন গৈ থাকে বা কিছুমানৰ এই লক্ষণসমূহ মিলি যায় কিছুমানৰ নিমিলে গতিকে হিয়াত কোনো সাইন্টিফিক প্ৰুফ নাই যে এইকেইটা থাকিলেহে যে লৰা হ'ব বা এইকেইটা থাকিলে ছোৱালী হ'ব এনেকুৱা ধৰণৰ কোনো কথা নাই গতিকে আপোনালোকে এই ভিডিওটো একদম সিৰিয়াসলি নলব আপোনালোকে এনে মনৰ ফূৰ্তি হিচাপে আপোনালোকে মোৰ লগতনো কি হৈছিল যেহেতু মোৰ লৰা হৈছিল গতিকে আপোনালোকে মোৰ লগতনো কি হৈছিল কি নাই হয় সেইখিনি জানিবৰ বাবে আপোনালোকে এই ভিডিওটো চালো বুলি ভাবক গতিকে লৰাই হোক বা ছোৱালী হোক এগৰাকী মাতৃৰ বাবে বহুত বেছি মৰমৰ হয় গতিকে মোৰ লৰা হৈছিল আপোনালোকৰ আগত কলো এই লক্ষণসমূহৰ বিষয়ে মুঠতে এটি সুস্থ সবল সন্তান হ'ব লাগে আৰু সন্তানটি ভালকৈ ডাঙৰ হৈ যাতে দেশৰ ভাল নাগৰিক হয় সেই কথাটোহে আপোনালোকে ভাবিব বেলেগ কথা নাভাবিব আৰু যদিহে আপোনালোকে এই ভিডিওটো চাই ভাল পালে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু লগতে নতুন নতুন আপডেট পাই থাকিবৰ বাবে আমাৰ এই পেজখন ফলো কৰিবলৈ নাপাহৰিব ধন্যবাদ